চাহটো খাই লওক। হে মোহনলাল কোন হয় এইজন? এই মোৰ লগৰ হয়। বহিবা হওক। আপুনি চাহ খাওক আৰু কথা পাতক। বা মোহনলাল তই ইয়াত বহি চাহৰ মজাছে তৃপ্তি লৈ আছ। চাহ মোহনলাল তই দাঁত চেলাই নেদেখাবি। মই তোৰ দাঁত চাবলৈ অহা নাই। তই কিবা এটা কৰি হলেও মোৰ পইচাখিনি ঘূৰাই দে ভাই। আৰে গুটিলাল ককাই, মোৰ অৱস্থা একদম বেয়া। এতিয়া মই ঘৰত পানী ঢালি নিমখ চেলেকি ভাত খাওঁতেই দিন গৈছে। অ হয় নেকি? তেতিয়াহ'লে সেই চাহো নিমখৰে হয় কিজানি, আৰু সেই বিস্কুট কেইটাও নিমখৰে হয়। আৰে গুটিলাল ককাই, মানুহে যদি মানুহৰ বাবে অকণো নাভাবে তই ভাবিবনো কোনে কচোন। কি হ'ল? একো নাই। হেৰি মানে মই আপোনাৰ বেগত 20,000 টকা পালো। মানে মই শাৰী এখন লৈ লওঁ নেকি? এ পাগলী, সেয়া পইচা মোৰ নহয়, ভাইটি ভাগৰ হয়। যা। কি কম দাদা, মানে মোৰ ভাইটিৰ চাকৰি বাকৰিটো নায়েই। 2-4 টকা ইনকম কৰে, ইয়াতে গোটাই থয় আৰু বেংকত নথয়। বেংকত কিয় নথয়? মানে পইচা চুৰ হৈ যাব বুলিয়ে নথয়। এটা কথা মোহনলাল, তই এইসব নাটক বেলেগক দেখাবি। ভাইটিৰ পইচা চুৰ হৈ যাব, বেংক, এইবিলাক তই বেলেগক দেখাবি। তই ভালে ভালে মোৰ পইচাখিনি ঘূৰাই দে ভাই। দাদা কি কম, এই মাহটোহে মোৰ অলপ কষ্ট হৈছে। মই আপোনাৰ পইচা চব ঘূৰাই দিম লাহে লাহে। নাই ভাই, তই দি দিম বুলি ক'লে মই কেনেকে বিশ্বাস কৰিম? তোৰ ঘৰৰ পৰা 1 খোজ বাহিৰ ওলালে তোৰ ফোনটো বিজি হৈ যায়। ফোন মাৰিলে ফোন নাপাওঁ, দিনত আহিলে তোক ঘৰত নাপাওঁ। তোৰ ইয়ালৈ আহোতে মোৰ পকৰৰ এৰা সূতা ছিগি গৈছে। হেৰি আপুনি যে সেইদিনাখন কৈছিলে মাংস বেপাৰীটোক মাংসৰ কথা, মই লৈ আনিলো। গাহৰি মাংস 1 কেজি আৰু ছাগলী মাংস 1 কেজি। মই পইচা দি দিলো। মানে দাদা, সেই মাংস কেইটা মানে ৰশ্মিৰ ভায়েকে দিছিলে। দিছে খাবলে আৰু ইমান গাল মাংস ফ্ৰীকে দিছে নেকি? কাম নাপালে আৰু এইজনী। আপোনালোক বহক, মই চব্জিটো বনাই লৈছো। ক'ত পইচা ল'ব, ৰশ্মিৰ ভায়েকে হয়, খাবলৈ দিলে আৰু। ৰশ্মি শুনিছা? ভাইটিয়ে পইচা নাই লোৱা ন? হেৰি বিচনাৰ তলত 5,000 টকা কোনে থৈছিলে? মই লৈ লওঁ। নহয় পইচা ওলাই আছে। আপুনি কথা পাতক, মই চাহ ৰেডি কৰিছো। হ'ব মই এতিয়া চাহ নাখাওঁ। তেনেহ'লে ভাতকে খাই যাওক। মই মাংস বনাইছো। কি হ'ল? আমাৰেও অলপ কথাতে চৰচনি খায়। ৰ'ব মই পানী আনিছো। হ'ব নালাগে। মোহনলাল তই আৰু কিমান মিছা কথা কবি? মাংস, পইচা, বেংক, চুৰি, ইমান খিনি কথা কৈও ধৰা পৰ, তাৰ পাছতো তই দাঁত চেলাই হাঁহ ন? মোক সোনকালে পইচাখিনি দি মোক বিদায় দে। আকৌ কি হ'ল? আৰে হ'বলৈ কি আছে? তোমাৰ মানুহজনে 6 মাহৰ আগতে মোৰ পৰা সুদত পইচা ল'লে। প্ৰথম 2 মাহ ঠিকে দিলে, তাৰ পাছৰ পৰা নাই মানুহ, নাই ফোন, নাই একো খা খবৰ নাই। চকুকেইটা ঢেলা চাবোনৰ দৰে কি চাই আছ মোৰ ফালে? তুমি যে মোবাইল লৈ আছা, সেয়া সুদৰ পৰা অনা পইচাই হয়। আপুনিয়েতো কৈছিলে আপোনাৰ দৰমহা বাঢ়িলে বুলি, নতুন মোবাইল আনি দিছিলে। হ'ব দাদা, আপুনি আহিয়ে ঘৰখন জুই লগাই দিলে। লাগিলে নহয় খেলি মেলি, এতিয়া গোটেই ঘৰখন খেলি মেলি হ'ল। এইটো কি মোৰ ভুল নেকি? আৰু কি, কিমান শান্তিত আছিলো, কাজিয়া লগাই দিলি নহয়। এটা কথা নহয়, মই আপোনাৰ পৰা পইচা ক'ৰ পৰা লৈছিলো? দোকানৰ পৰা আকৌ। তো এইবিলাক হিচাপ কিতাপ ক'ত হ'ব লাগে? দোকানত। মোৰ ঘৰত কিয় লগাই দিলি নহয় জুই ঘৰখন? দোকানত বহি তোক চাওঁতে মোৰ চকু বিষাই গ'ল। আৰু তই যদি কেতিয়াবা মোৰ দোকানৰ আগফালে যাও নহয়, তই ইমান স্পীডত যাও, মোৰ CCTV কেমেৰাও তোক ধৰিব নোৱাৰে। এটা কথা নহয় দাদা, মোৰ মানুহজনে আপোনাৰ পৰা কিমান টকা লৈছিলে? তুমি মাজত কিয় সোমাইছা? আমি দুজন কথা পাতিছো নহয়। দাদা এইটো মোবাইল লওক, বিক্ৰী কৰি যিমান পইচা পাবা তাৰপৰা সুদৰ পইচাটো লৈ ল'ব। হেয়া, আৰে তুমি এইবিলাক কি কৰিছা? হেয়া, আপুনি মোৰ ঘৰখন জুই লগাই দিলে নহয়। আপুনি আমাৰ মতা মাইকীৰ কাজিয়াৰ ৰং চাই ভাল লাগিছে ন? হ'ব হুলস্থুল নকৰিবচোন, মোবাইলটো ৰাখক। নালাগে, মোক একো নালাগে। এনেকুৱা মিছলীয়া মানুহৰ পৰা মোক একো নালাগে। সংসাৰৰ মিছা কথা কৈ মই সঁচা বুলিয়ে ভাবি থাকো। দাদা আৰু কিমান পইচা পায় মোক জনাব, মই ভৰিম। এতিয়া ধৈৰ্য নাই আৰু। কি চাই আছ? দিছে যেতিয়া লৈ নলও কেলে? ৰাখক। বৰ আচৰিত মানুহ দেই। হ'ব ময়ে ঘৰখনৰ পৰা ওলাই গৈছো। কাজিয়া কৰিব নালাগে, এই মোবাইলটো দিছো নহয়, ৰাখক। হ'ব মোহনলাল,
হ'ব ৰশ্মি, কথা আৰু বহল নকৰিবাচোন। মোৰ ভুল হৈ গ'ল। মোৰ হিচাপ কিতাপ মই দোকানতে কৰিম। ইমান ধুনীয়াকৈ বজাৰৰ পৰা মাংস কিনি আনি মছলা দি বনাইছোঁ 2 মটামান কি খাম বুলি মাজত ই আহি গ'ল। চাওক দাদা, বেয়া নাপাব। এই মানুহটোৰ কি দৰকাৰ আছিলে পইচা সুদত ল'বলৈ? হা? হ'ব মই যাওঁ। গ'ল গ'ল। এক্টিং কিন্তু বহুত ভাল কৰা দেই তুমি। আপোনাৰ পৰাই শিকিছোঁ। তুম তুম তেৰেও